কি হলো প্ৰিয়া ইমান মন মাৰি আছ যে আমাৰ ৰিলেশ্যনশ্বিপটো থাকি কিবা অশান্তি লগা হৈছে গম পাওঁনে এনেকুৱা এদিন নাই যিদিনাখন আমাৰ কাজিয়া হোৱা নাই সদায় কাজিয়া হয় কি কৰোঁ মানে মই একো বুজি পোৱা নাই জানোনে ভাল পোৱাত তিনিটা ষ্টেজ থাকে আৰু একেবাৰে শেষৰ ষ্টেজটোত বহুত কম মানুহ পায় মানে প্ৰথম ষ্টেজটোত ভাল পোৱা মানুহজনৰ সৰু সৰু কথাবোৰ ভাল লাগে আৰু তেওঁক সকলো ফালৰ পৰাই পাৰফেক্ট লাগে আৰু 2 নম্বৰ ষ্টেজটোত কাজিয়া হয় যিটো তোৰ লগত হৈ আছে আৰু ভাল পোৱা মানুহজনৰ ভাল লগা কামবোৰো বেয়া লগা হৈ যায় আৰু কাজিয়াৰ সৃষ্টি হয় তাৰ পাছত কেতিয়াবাতো কাৰোবাৰ ব্ৰেকআপো হৈ যায় কিয়নো পাছলে আমাৰ ওচৰত অপচন থাকে ন তেতিয়া আমি ভাল পোৱাৰ ওপৰত মানে গুৰুত্ব দিবলৈ কমাই দিওঁ তাৰ পাছত আহিল 3 নম্বৰ ষ্টেজ যিটো নেকি বহুত ইম্পৰ্টেণ্ট আমি আমাৰ ভাল পোৱা মানুহজনৰ বেয়া গুণবোৰৰ কথা জানিও আমি তেওঁক একচেপ্ট কৰোঁ কাৰণ আমি জানো তেওঁৰ অবিহনে আমি থাকিব নোৱাৰোঁ তেওঁ যেনেকুৱাই হয় মোৰ হয়